কিছুমান কথা শুনিব ভাল লাগে ব্ৰ, কিন্তু কৰি দেখুৱাটো জটিল। মই মদ শিখৰ চিগাৰেট একোৱে নাখাওঁ, তথাপিও তাইৰ মাকে তাইক মোলে নিদিলে, কাৰণ মোৰ চাকৰি নাই। আৰু ছোৱালীজনীও তাইৰ মাকৰ মতেই মোক এৰি দিলে। এনেকুৱা মানুহক তুমি কি কবা? ছোৱালীজনীৰ কথাটো বাদ দিছো, মাক দেউতাকসকলক মই কেইটামান কথা ক'ব বিচাৰিম। আজিকালিতো ছচিয়েল মিডিয়াৰ যুগ, আপোনালোকে হয়তো দেখিয়ে আছে কেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি আছে। তাৰ পাছতো ধনী ল'ৰা চাই মেলি কিয় ছোৱালীজনী বিয়া দিব বিচাৰে মই বুজি নাপাওঁ। টকাৰ বাবে ইমান তললৈ নামিব পাৰে মই সেইটোও বুজি নাপাওঁ। মাক দেউতাক ইমান নিষ্ঠুৰ হ'ব পাৰে নে? কেইটামান টকা দেখিলে নিজৰ ছোৱালীজনীৰ জীৱনটোৰ কথাও নাভাবে এবাৰ। এই ফটোকপিত অকল ছোৱালীজনীৰ ভালেই নহয়, বেকগ্ৰাউণ্ডটো চাওক আৰু ছোৱালীজনীৰ অৱস্থাটো চাওক। মই বিশেষ একো নকওঁ, সকলো ছোৱালীৰ মাক দেউতাকসকলক মই এটা কথা ক'ব বিচাৰো। এচি ৰুমত ৰাতি কান্দি কান্দি টোপনি যোৱা ছোৱালীজনীতকৈ নন এচি ৰুমত টেবুল ফেনৰ বতাহ খাই হাঁহি হাঁহি টোপনি যোৱা ছোৱালীজনীৰ জীৱনটোহে বেছি সহজ। আৰু দামী গাড়ীত বহি ড্ৰাইভাৰৰ সৈতে কান্দি কান্দি আপোনাৰ ঘৰ যোৱাতকৈ বাইকৰ পিছত নিজৰ মানুহজনৰ সৈতে হাঁহি হাঁহি যোৱাটোৱে ভাল। এই কথাখিনি আপোনালোকে বুজাৰ দৰকাৰ। আপোনাৰ এটা ভুল সিদ্ধান্তই আপোনাৰ ছোৱালীজনীৰ জীৱন বৰবাদ কৰি দিয়ে। কথাখিনি মনত ৰাখিব। আৰু যিসকলে একমত আছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি থৈ যাবা। ধন্যবাদ।